মানে কি কৈছে মানে এই আপুনি নিউজ ৰিপৰ্টত এনেকৈ কৰি দেখুৱাই নিদিব আপোনাক এডভান্সটো আপোনাক কিবা এটা দি দিম আপুনি নক'ব বুলি কৈছে তো এইবিলাক হৈছে আপোনাৰ এয়া ফটোৱা ঠিকাদাৰ যিবিলাক ঠিকাদাৰে এনেকৈ কৰি চৰকাৰৰ পৰা ধন লুটি আনি এনেকৈ কৰি মানে টকাবিলাক খাই থৈ দিয়ে তো আপোনালোকক ফিল্ডখন দেখুৱাব চেষ্টা কৰিম ফিল্ডখন দেখুৱাই দিয়া ৰজনী বৰদলৈ ফিল্ডখন দেখুৱাই দিছে ফিল্ডখনৰ একো কামেই হেৰি হোৱা নাই ইয়াত মাটি পেলাব লাগিছিল আৰু তাৰপিছতে মাটি পেলাই মানে আপোনাক কি কৰিব লাগিছিলে হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল মিকু ব্লগ আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব সম্পূৰ্ণকৈ চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি এনেকুৱা ভিডিঅ' পাবলৈ বিচাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া এনেদৰে গৈ আছোঁ ৰজনীহঁতৰ ঘৰলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক ৰজনীহঁতৰ ঘৰত এতিয়া বাগৰিম গৈ কি কৰিম আপোনালোকে চাই থাকক বহুতে হাঁহিব আৰু তোক দেখিলে দূৰতে কৰিব ঠাট্টা কোনোবাই যোগালে উৎসাহ বহুতে ওলোটাই নিদিব পাত্তা তথাপি যুঁজিব লাগিব নামানি হাৰ্ট নামানি পৰাজয় ত মনলৈ আনিল উৎসাহ হাৰিব খুজিলো যুঁজিব পৰাকৈ আমি নষ্ট ল'ৰা কি কাম কৰিছা এই ঘৰটো ফুটাডাল লাগে মই গৈছোঁ ঘৰটো কোন খাওঁ এই গাহৰি খানি ফুটাডাল হাঁহি অঁ তো এনেকৈ এতিয়া কামত লাগিছে আমি এতিয়া বাঁহ কাটিমগৈ এতিয়া এডাল কাটিলে মানে বস্তুটো সূতা মানে 6টা লাগিব আৰু তাত লাগিব হেৰি 2পাতমান এবাৰটোকে চাই লওঁ অঁ 2পাত হৈ গ'লে হ'ব তাৰপিছত আমি এইবিলাক এতিয়া নিম ফিল্ডলৈ নিম এতিয়া ফিল্ডত মানে আমাৰ বস্তু এটা বনাব লাগে আপোনালোকে চাই থাকিব কেনেকুৱা কি হয় মানে আপোনালোকে তেতিয়াহে গম পাবতো হা ৰ কাটিম এবাৰ কোমলীয়া ৰচোন বেলেগ এবাৰ চা পুৱাত বাঢ়ে নাই বে ৰজনী এইবিলাক বস্তু এটা দেখুৱাই এইটো চাওক এইটো হৈছে লেটনৰ টেংকি এইটোত মাগুৰ মাছ আছে এইটো মোৰ টেংকি এইটো চানা মাগুৰ ইমান ডাঙৰ টেংকি বনাইছোঁ মই দিছোঁ বাৰু এইটোত আছে চেঙেলী মাছ নহয় বৰালি এইটোত বৰালি তাৰপিছত এইটোত আছে শিঙি মাছ নহয় আৰু লগতে এইটো গাহৰি দেখিছে এইটো মোৰ এইটো হৈছে গাহৰিটো মানে এইটো কি গাহৰি বুলি কয় এইটো বনৰীয়া গাহৰি এইটো ধৰি গ'লে পাহ হয় নহয় বনাই হয় নহয় এইটো গাহৰি আপোনালোকে দেখিলে এইটো ৰজনীৰ যিটো এইটো ভেকুলাই পঢ়া এইটো সেইটো দেখিলে এইটো দেখিছে আপোনালোকে আৰু এতিয়া আমি কামটো ক্লিয়াৰ কৰি দিওঁ পিছত দেখাই দি না তো ফাইনেলি আমি এতিয়া বাঁহ চাহ কাটি হৈ গ'ল এইবিলাক দেখিছে বাঁহ দুডালকৈ আমি বাঁহ কাটিলোঁ ৰাজে মই মিলি আৰু এতিয়া ৰজনীয়ে মানে মাটি কাটি আছে এনে সিও লাগি দিল হয় এইটো চাওক এইটো হ'ল এটা খাপ সি মানে এয়া কি কৰিছে মাটি কাটি আছে তাৰপিছতে এতিয়া আমি বাঁহ চাহ গোটেই ক্লিয়াৰ হৈ গ'ল দে এইটো কি ডান্স বুলি কয় এতিয়া আমি হেক্সু লৈ মানে এইবিলাক সমানকৈ কাটি হোৱাৰ পিছত মানে তাৰ যিটো মানে পিচ যিটো হেৰি আমি চাইকেলত উঠাই লৈ যামগৈ আৰু তেনেকৈ আৰু আপোনালোকে চাই থাকক পিছত দেখুৱাই দিমতো কিয় টেনশ্যন কৰিছা ৰজনীয়ে বহুত ৰজনীয়ে মানে গান এটা গাব মানে সি সৰু সুৰাকৈ মানে এই লাহে গাব আৰু মানুহে নুশুনাকৈ তো আপোনালোকে তাৰ গান এটা শুনকচোন কমেডি টাইপৰকৈ গাব নে কি গায় চাব গাই দিয়া ৰজনী গা দে
জলদি 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 তেলৰ ফুটা দিন অ তাতে ললো খেয়া আছিল নেকান্দিবি বুহি তই অ কথা আজি খিলটিং টিং অ তাৰপিছত নেক্সট মুখখন কেতিয়া মুখখন নেদেখুৱাকে কেনেকে হ'ব গৈ আকৌ নাই যা বাচিলি কেলা কেলা পাগল লোৱা এই এখন কুখন ঘেন্দা এইখিনিতে লগাই দিছে মানুহ মাৰি দিবি তই পাগলৰ নিচিনা কিছিনা ধুনীয়াকে মাৰিবি দে মানে সি কুখন কাটি থাকোঁতে মোক ভৰিতে মাৰি দিছিলে বেছি হেৰি নহ'ল অলপ চালটো গৈছে মানে তেজ চেজ ওলোৱা হয় মানে এয়া এনেকুৱা পৰিল হয় ঘেণ্টা ভৰিতে মাৰি দিছে কুখন আচৰিত এইটো মোৱা খাবে তেনেকৈ কাম কৰে পাগল ল'ৰা চালা তেনেকৈ হেৰি কৰে আৰুনো খাম তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ এতিয়া ড্ৰেছটো চেঞ্জ কৰি আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ অলপ অলপকৈ পৰিছে চিটি আহিছে তো এতিয়া গৈ আছোঁ ৰজনীহঁতৰ ঘৰলৈ আৰু আপোনালোকে চাই থাকক বহুতে হাঁহিব আৰু তোক দেখিলে দূৰতে কৰিব ঠাট্টা কোনোবাই যোগালে উৎসাহ বহুতে ওলোটাই নিদিব পাত্তা তথাপি যুঁজিব লাগিব নামানি হাৰ্ট নামানি পৰাজয় তই মনলৈ আনিল উৎসাহ হাৰিব খুজিল যুঁজিব পৰা Picture perfect, you don't need no filter. Gorgeous, make them drop dead, you a killer. Shower you with all my attention. Yeah, these are my only intentions. Stay in the kitchen, cooking up, cut your own bread. Heart full of equity, you're an asset. Make sure that you don't need no mentions. Yeah, these are my only intentions. Shout out to your mom and dad for making you. Staying in a vision, they did a great job raising you. When I create, you're my muse. The kind of smile that makes the news. তো গাইছ আমাৰ চাংখন টোটেলি অলপ চলপ হৈ গৈছে আৰু ইফালে দিব আছে ইফালে চাওক ইফালে আৰু আধা কমপ্লিট কৰিব আছে সেইখিনি কৈ থাকিম আৰু পিছত আৰু এইবিলাক এইবিলাক দেখিব পাৰে আমি এইবিলাক টায়াৰ দি বান্ধি দিছোঁ এইবিলাক হৈছে তাৰ যোনে ইয়াত বহে তাৰমানে নাজানো নকৰাকৈ মানে তাৰ টিকা চিকা মানে একদম দুফাল হৈ নিব আৰু ইয়াৰ চাওক তাৰ চাওক অল টোটেলি মানে টায়াৰ দি বান্ধি দিছোঁ এইবিলাক চব তাৰ আছে এইবিলাক দেখিছে আৰু বাঁহ খোপা কোমলীয়া হ'ল এই তথাপি আমি বনাই দিছোঁ আৰু তিনিজন ল'ৰাই মেলি মানে সেইটো বনাই দিছোঁ আৰু এইখন চাংখন এজন ৰিপৰ্টাৰ আহিছে যিজন ৰিপৰ্টাৰ হৈছে এইখিনি সময়তে আহি গ'ল এজন বম নিউজ ৰিপৰ্টাৰ য'ত আপোনালোকে চাওক কেনেধৰণে নিউজ ৰিপৰ্ট কৰে আপোনালোকে চাওক সুন্দৰভাৱে পৰিৱেশ আপোনালোকক দেখুৱাম মানে এখন ফিল্ড আছে ফিল্ডখনত য'ত আপোনালোকে দেখিছে এখন বৃহৎ চাং বনাইছে এজন ব্যক্তিয়ে যিজন ব্যক্তিৰ নাম হৈছে ৰাকেশ মিয়া খান আলী তেওঁ মানে যিখন চাং বনাইছে মানে অদ্ভুত চাং য'ত আপোনালোকে দেখিব তাত 3 কোটি টকা খৰচ হৈছে সেইখন চাঙত আৰু ফিল্ডখনৰ কি কাম কি হেৰি সকলোবোৰ তেওঁৰ পৰা সুধিম আৰু কি জনাব আমাৰ ওচৰত তো আপোনালোকে ভিডিঅ'টো চাই থাকক হয় দাদা আপুনি শুই আছে দাদা আমি মানে নিউজ ৰিপৰ্টাৰৰ পৰা আহিছিলোঁ আপুনি বোলে এজন ঠিকাদাৰ খেলখনৰ বিষয়ে জলদি কওক হয় দাদা অলপ বহি দিব নেকি নহয় দাদা জলদি কৰক জলদি মানে আমাৰ দেৰি হৈ আছে মানে আমাক আকৌ মাতি আছে বেলেগত জলদি কৰক না জলদি দাদা আমি বহুত দিনৰ পৰা সুধি আছিলোঁ যে আপোনাৰ এই এইখন চাংখন বনাইছে 3 কোটি টকা খৰচ হৈছে মানে কেনেকৈ 3 কোটি টকা খৰচ হ'ল মানে ক'ত কি কেনেকৈ মেজাৰমেণ্ট কৰিছে আপুনি ক'ব নেকি মাহত গ'ল 2 কোটি টকা হয় নেকি তাৰপিছত কৈ তাত গ'ল 50 লাখ টকা হয় তাৰপিছত আৰু মাটি গুজুনতে গ'ল 50 কোটি টকা হাজিৰা মানুহ নেকি হয় তাৰপিছতে আপুনি বা এনে ক'ৰ পৰা কালেক্ট কৰিলে বাটলিৰ পৰা বাটলিখন ক'ব নেকি আপুনি বাটলিখন এই মিকু বৰদলৈ হয়
নহয় মানে আমি এইটো সোধা কাৰণটো এইটোৱে হ'ল যে আমি সিহঁতক যাই সুধিম যে বাঁহৰ দাম কিমান হ'ল আৰু আপুনি যে ইমানটো ফাঁকি কথা কৈছে 3 কোটি টকা ইয়াতে খৰচ হ'ল বুলি আপোনাক যিখন এইখন ফিল্ডখনৰ কামত ষ্টেডিয়ামখন অলপ ভালকৈ সজাবৰ কাৰণেহে আমাক আপোনাৰ পইচা দিছিলে আৰু আপুনি এইখন ঠাইত 3 কোটি টকা বুলি ক'লে কেনেকৈ আমি মানিম আপুনি কওক কিবা এটা কওক ভালকৈ ইয়াত কোনো বল খেলিব নাহে তেওঁ এতিয়া 30 কোটি টকা দিছে হয় এতিয়া মনে মনে কো দাদা বজাই দিব মানে কি কৈছে মানে এই আপুনি নিউজ ৰিপৰ্টত এনেকৈ কৰি দেখুৱাই নিদিব আপোনাক এডভান্সটো আপোনাক কিবা এটা দি দিম আপুনি নক'ব বুলি কৈছে তো এইবিলাক হৈছে আপোনাৰ এয়া ফটোৱা ঠিকাদাৰ যিবিলাক ঠিকাদাৰে এনেকৈ কৰি চৰকাৰৰ পৰা ধন লুটি আনি এনেকৈ কৰি মানে টকাবিলাক খাই থৈ দিয়ে তো আপোনালোকক ফিল্ডখন দেখুৱাব চেষ্টা কৰিম ফিল্ডখন দেখুৱাই দিয়া ৰজনী বৰদলৈ ফিল্ডখন দেখুৱাই দিছে ফিল্ডখনৰ একো কামেই হেৰি হোৱা নাই ইয়াত মাটি পেলাব লাগিছিল আৰু তাৰপিছতে মাটি পেলাই মানে আপোনাক কি কৰিব লাগিছিলে ইয়াত মাটি দিলে বন চন আনি মানে ষ্টেডিয়ামখনৰ অলপ চাৰিও চাইডে কাঠেৰে হেৰি কৰি মানে সেইকাৰণে তাক 300 কোটি টকা দিয়া হৈছিলে মানে মই এতিয়া নিউজ চেনেলত 3 কোটি বুলি কৈছোঁ কিন্তু সি মিছা ফাঁকি মাৰিছে 3 কোটি বুলি কৈ আছে কিন্তু 300 কোটি টকা আৰু এটা কুৱেশ্যন কৰিম তাক আহকচোন মোৰ লগত হয় দাদা আপুনি যে শুই আছে চাংখনৰ ওপৰত কিয় এখন মই বনাইছো না নহয় আপুনি বনাইছে আপুনি বনালে যে এনেকৈ শুই আছে কিয় এখন কোনো শুব অহা নাই আকৌ নহয় আপুনি এই চাংখনত 3 কোটি টকা কি বে আপুনি নহয় আপুনি টকাখিনি কাৰ পৰা লাগিছিলে টকাখিনি ক'ৰ পৰা আনিছিলে চৰকাৰৰ পৰা চৰকাৰ কোনে দিছিলে হিমু মামাই হিমু মামাই তাৰমানে সেইদিনাখন এটা নিউজত ওলাইছিলে যে আমি এনেকৈ কৰি দিছিলোঁ ফিল্ড এখনৰ কাৰণে এনেকৈ 3 কোটি টকা তো সেইবিলাক কামত নখটাই পেলাই মানে ফটো এই যিখন চাং দেখিছে এইখন চাঙত 3 কোটি টকা বুলি কৈছে এইজন ব্যক্তিয়ে যিজন ব্যক্তি হৈছে ঠিকাদাৰ এজন চৰকাৰৰ পৰা ধন লুটি আনি মানে এইবিলাক কাম কৰিছে তো এইবিলাক ব্যক্তিক আপোনালোকক দেখুৱাই দিছোঁ চাওক এইবিলাক ব্যক্তিৰ য'ত থাকিব আপোনালোকে গম পাব চৰকাৰ ধ্বংস চৰকাৰে যদি কিবা কিবি বস্তু দিয়েও এইবিলাক ব্যক্তিয়ে মানে ধ্বংস কৰি দিব চব এনেকুৱা মানে ঠিকাদাৰ হৈছে এইবিলাক আপোনালোকে দেখিলে হৈছে এইজন ঠিকাদাৰ হৈ পেলাই দেখিছে কেনেকুৱা অসন্মানিক কাণ্ড কৰিছে আৰু এইজনক মই এতিয়া পুলিচ কেছ দি আছোঁ তো আপোনালোকক মই হৈছোঁ মিকুকৰ আৰু মোৰ লগত আছে ৰজনী বৰদলৈ আজি মই পৰা সমাপ্ত কৰি দিছোঁ তো গাইছ আপোনালোকক কৈ থওঁ যে এয়া চাংখন বনোৱা এটাই উদ্দেশ্য হ'ল যে আমি মানে ৰাতিপুৱা আমি সকলোৱে মিলি দৌৰিব আহোঁ প্ৰেক্টিচ কৰিবলৈ আহোঁ বেগ লৈ আহোঁ পানী লৈ আহোঁ তো বেগটো মানে থ'বলৈ জেগা নাইতো এয়া বনত পানী দি থাকে বৰষুণ পৰি থাকে কিবা কিবি হৈ যায় সেইকাৰণে আমি যিখন চাং দেখিছে আপোনালোকে বহিব বা এই বেগ চেগ এনেকৈ থৈ দিবৰ কাৰণে ভাল মানে ৰাতিপুৱা আমি সদায় এই যিখন ফিল্ড দেখিছে আপোনালোকে পিছফালে তো সেইখন ফিল্ডতে আমি প্ৰেক্টিচ কৰোঁ ফুটবল প্ৰেক্টিচ বা অন্য ধৰণৰ দৌৰ কিবা কিবি মানে সদায় ৰাতিপুৱা প্ৰেক্টিচ কৰিব আহোঁ 6টাৰ পৰা 8টালৈ 2 ঘণ্টা কণ্টিনিউ আমি কৰোঁ আৰু এই চাংখন সেইকাৰণে বনাইছোঁ আপোনালোকক দেখুৱাম যে আমি কেনেদৰে প্ৰেক্টিচ কৰোঁ কেনেদৰে ফুটবলৰ প্ৰেক্টিচ কৰোঁ আৰু দৌৰোঁ তাৰ ওপৰত ভিডিঅ' বনাম পিছত আহিব লাহে লাহে বনাই থাকিম তো আজি ভিডিঅ'টো ইমানতে বাই কৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি এনেকুৱা ভিডিঅ' আপোনালোকে যদি ভাল পাইছে বা হেৰি কৰিব লাগিছে তেনেকৈ হ'লে ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু লাল বটনটো ক্লিক কৰিব হয়নে নহয় মই কি বেয়া হৈছে নেকি ঠিকে আছে মজা অঁ তাৰপিছতে এই ফিল্ডখনৰ বিষয়ে কিবা এটা কৰে মানে এই ফিল্মৰ বিষয় এটাই হ'ল ইয়াৰ গাঁও মানুহ অলপ তথাই অঁ ফিল্মৰ বল চল নিদিয়ে আমাৰ এতিয়া আমাৰ গেম চেকেটি যাক পতা হৈছে হয় গেমৰ সময়ত এবাৰ যদি ফিল্ডত আহিলে হয় নাচাই গাঁৱৰ লোকসকলক কি কৰিছে একো নাই বল চল সেইটো হয় বাৰু তাৰপিছত আমি এতিয়া নিজে টকা কিবা কিবি তুলি মানে আমি ফুটবল ল'ব লগা হৈছে বা কিবা ফুটবলটো বা আমি এতিয়া নিজে ল'ম আৰু একো সামগ্ৰীয়ে নাহে আমাৰ ইয়াত তো আমি এতিয়া নিজে তাৰমানে উপস্থাপন কৰি আমি ফিল্ডখন কেনেদৰে যত্নত ৰখাব লাগে বা হেৰি কৰিব লাগে আমি সেইটো প্ৰচেষ্টা আমি লাহে লাহে কৰি আহিম ইয়াত কি হেৰি হয় বা তাৰপিছত আমি প্ৰেক্টিচৰ কাৰণে কি লাগে আমি চব এইবিলাক দোকান ধৰাৰ পৰা ইটো সিটো আমি তাৰমানে এই ফিল্ডখনৰ যি আগবঢ়োৱা কাৰ্যটো আমি মানে সকলোৱে মিলি এটা টিম গঠন হৈ পেলাই আমি মানে এই বস্তুখিনি হেৰি কৰি দিম তো আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি এনেকুৱা ভিডিঅ' আপোনালোকে যদি চাই ভাল পাইছে তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই